মই তোমাক ভাল পাওঁ, বহুত ভাল পাওঁ, নিজতকৈও বেছি ভাল পাওঁ। প্ৰেম ভালপোৱা এই শব্দটোৰ লগত পৃথিৱীৰ সকলো মানুহেই জড়িত। চব ভালপোৱাৰ প্ৰকৃতি বেলেগ বেলেগ। কাৰোবাৰ ভালপোৱাই হয়তো হাঁহিবলৈ শিকায়, আন কাৰোবাৰ ভালপোৱাই হয়তো কান্দিবলৈ শিকায়। ভালপোৱাই যিমানটো দিয়ে তাতকৈ বেছি কাঢ়ি নিয়ে। ভাল পাই সুখত থকা জনৰো সংখ্যা বহুত কম। ভালপোৱাত পৰাজিত মানুহবোৰে সঁচাই বহুত অকলশৰীয়া। আশে পাশে সকলো থকাৰ পিছতো এই মানুহবোৰে একাকিত্বৰ দুনিয়াত নিজকে হেৰুৱাই পেলায়। নে পাৰে নিজৰ কষ্টবোৰ আনক দেখুৱাবলৈ, নে পাৰে সেই কষ্টবোৰ সহিবলৈ। আচলতে আমাৰ সমস্যাটো হৈছে আমি যেতিয়া কাৰোবাক ভাল পাওঁ তেতিয়া আমি এবাৰৰ কাৰণেও নাভাবোঁ সেইজন নাথাকিলে আমি চলিব পাৰিম কি না। ভাল পোৱাৰ কাৰণে মানুহে জীৱনৰ সকলো বাধাই অতিক্ৰম কৰিব পাৰে। আচলতে প্ৰিয়জন গুচি যোৱাত আমি যিমানটো ভাঙি পৰোঁ তাতকৈও বেছি ভাঙি পৰোঁ সেইটো ভাবি সি আন কাৰোবাৰ হৈ যাব নেকি। ভাল পোৱা মানুহজনৰ অচিনা ৰূপ আমি মানিব নোৱাৰোঁ, কিন্তু সি যদি তাৰ সুখে থকা সিদ্ধান্ত নিজেই ল'ব পাৰে মোৰ বাহিৰত, তেন্তে মই কিয় নোৱাৰিম। কিন্তু বিচাৰিলে সকলো কৰিব পাৰি জানো? ভাল পোৱা মানুহজনক পাহৰি যোৱাটো অসম্ভৱ। কেনেকৈ পাহৰি যাব তাক যাক এদিন আপোন বুলি বুকুত তুলি লৈছিলোঁ। হাজাৰ চেষ্টাৰ পিছতো আমি নে পাৰোঁ তাক পাহৰিব, নে পাৰোঁ তাক ঘৃণা কৰিব। কিন্তু মই যে শুনিছোঁ বিচাৰিলে সকলোৱে সম্ভৱ। তেতিয়া কি মই নিবিচাৰোঁ নেকি তাক পাহৰিব? হয়, মই নিবিচাৰোঁ, কাৰণ তাক পাহৰিবৰ বাবে এটা কাৰণ, কিন্তু মনত ৰাখিবৰ বাবে হাজাৰ কাৰণ। বহুতে হয় ক'ব মনত ৰাখি কি লাভ আছে, সিটো আৰু ঘূৰি নাহে তোৰ জীৱনত। মনত ৰখা আৰু পাহৰি যোৱাটো কথা নহয়, কথা হ'ল আৱেগ আৰু বিবেগৰ। আৱেগ দি পৃথিৱী নচলে যদিহে আৱেগৰ উপস্থিতি প্ৰেমত বেছি থাকে। সকলোৱে কয় মই তোমাৰ কাৰণে মৰিব পাৰোঁ, কিন্তু কিমানে কয় মই তোমাৰ কাৰণে জীয়াই থাকিব পাৰোঁ। মই ক'ব খোজোঁ চোৱা, মই তোমাৰ কাৰণেই জীয়াই আছোঁ। মানুহ জীয়াই থাকিব বিচাৰে জীৱন লৈ, আৰু জীৱনে আশা লৈ, আৰু আশাই বিচাৰে ভাল পোৱা লৈ, আৰু মই জীয়াই থাকিব বিচাৰোঁ মাথো তোমাক লৈ। মই এই পৃথিৱীৰ জীৱনত এইটো নকওঁ তোমাক নাপালে মই জীয়াই থাকিব নোৱাৰোঁ। মই এইটো কওঁ তোমাৰ অবিহনে মই জীয়াই থাকিব নিবিচাৰোঁ। তোমাৰ পাগল প্ৰেমিক।